ছাৰে ধুনীয়াকৈ অসমীয়া লিখি আছে তো মানে ছাৰে লিখা মানে মই ভিডিঅ'ত দিওঁৱেই মানে বহুত ধুনীয়াকৈ লিখে তাৰপিছত ময়ো মাল কাটি আছে এইকেইদিন ধৰিত্ৰীয়ে ধৰণীয়ে মাতৃ মই স্কুলৰ ভিতৰতে মানে আমাৰ ছাৰে মানে আৰ্ট ছাৰে মানে 14 বছৰ আগতে বোলে বনাই থৈ গৈছিলে এখন চিনেৰী একদম মানে এতিয়া অলপ এনেকৈ বাকলি চাকলি এৰি গ'ল আৰু 14 বছৰ আগতে বনোৱা চিনেৰী ইমান ধুনীয়া লাগিছে চাওকচোন মানে এই এখন অভয়াৰণ্য বনাইছিলে সেইটো অভয়াৰণ্য আৰু আজি মানে এখন ৱালত মানে এই ক্লাছৰুমটোত মানে ছবি অঁকাই নহ'ব কাৰণ মানে ৱালৰ যিটো অৱস্থা বহুত ৰং টানিব আজি সেইকাৰণে প্ৰাইমাৰ মাৰি কিনে মানে ইয়াৰ পৰা যোৱা হ'বগৈ আৰু এতিয়া ইয়াতে মানে প্ৰাইমাৰ মাৰি দিয়া হৈছে ৱালখন তেতিয়াহে মানে আমি ধুনীয়াকৈ ছবি আঁকিব পাৰিম আৰু চাই মানে এখন 14 বছৰ আগতে আঁকিছিলে ন এতিয়া আকৌ 14 বছৰ পিছত মানে ছবি আঁকিব মাজতে আহিছিলে নি বাৰু মানে মাজে মাজে আহি বেলেগ বেলেগ কিবা কিবি ছবি আঁকি থৈ গৈছে বাৰু আৰু ইয়াতে মানে মই এতিয়া নিপুণ অসমৰ লগত ধুনীয়াকৈ বনাই দিম কমপ্লিট হোৱাৰ পিছত আপোনালোকে চাব মানে লগৰটো কমপ্লিট হ'ব আৰু আৰু এইফালে নিপুণ অসম কমপ্লিট হৈ গ'ল ধুনীয়াকৈ আৰু আমি এতিয়া খানা এটা খাই আহোঁগৈ কিবা এটা ন সেইখন স্কুলত নিপুণ অসমৰ লগতো আমি কমপ্লিট কৰাৰ পিছত আহি গ'লোঁ এখন বেলেগ স্কুলত আৰু এইখন স্কুলত মানে পোনপ্ৰথমে আমি এখন চাইনবোৰ্ড লগাই লৈছোঁ যিখন গ্ৰাফিক্স দিয়া আছিলে আৰু এতিয়া আমি ছবি আঁকিম আৰু আমি মানে বেলেগ এখন স্কুলত আহি গ'লোঁ আৰু ইয়াতো মানে এখন ছবি কাম কৰি আছোঁ এইফালে ছাৰে ধুনীয়াকৈ অসমীয়া লিখি আছে তো মানে ছাৰে লিখা মানে মই ভিডিঅ'ত দিওঁৱেই মানে বহুত ধুনীয়াকৈ লিখে তাৰপিছত ময়ো প্ৰেক্টিচ কৰি আছোঁ আৰু লাহে লাহে মানে অকণমান শিকি আছোঁ বাৰু কি হয় মানে চাওঁগৈ আৰু ধূমপান নিষিদ্ধ এলেকাটো মই লিখিম আৰু মই লিখিলে মানে এনেকৈ অসমীয়াত লিখি ল'ব লগা হয় চক পেঞ্চিলে তাৰপিছতহে লিখোঁ মানে সেইবিলাকে আৰু এতিয়া লিখোঁ চাওকচোন আপোনালোকে আৰু এইফালে মই লিখি দিলোঁ ধূমপান নিষিদ্ধ এলেকা আৰু মোৰ আখৰ মানে দেখি পাই আগৰ তুলনাত মানে অকণমান কিবা এটা ভাল হৈছে বুলি মানে নিজে গম পাইছোঁ তাৰপিছত এইফালে আমাৰ ছাৰৰখিনি দেখাই দিছোঁ আপোনালোকক চাওক ডিফাৰেঞ্চ চাব পাৰে কিমান ধুনীয়া আৰু এইফালে উজ্জ্বল উজ্জ্বল লাগি আছে উজ্জ্বলে লাগি আছে মাল কাটি আছে এইকেইদিন ক'তনো মাল কাটিছে ডাইলগ মানে কিবা এটা কৰিলে মাল কাটি আছে আৰু ন মাল কাটি আছে আৰু ন মই এইফালে লিখি দিলোঁ ধৰিত্ৰীয়ে ধৰণীয়ে মাতৃ মই লিখি দিলোঁ কিন্তু ই ধৰি থকা নিচিনা কৈছে আৰু ই বোলে মোক কৈছে মানে এই মটো অকণমান ভুল হৈছে বুলি কৈছে অকণমান ক'বা নেকি কেনেকৈ হ'ব লাগে সোধাই দিয়াচোন ইয়াত নুসুধ সোধাই দিয়া আকৌ সোধালে বেয়া হৈ যাব দেখাই দিব যি কি নহয় প্ৰেক্টিচ কৰি আছোঁ প্ৰেক্টিচ নকৰিলে মানে একোৱেই নহয় তো পিছলৈ আৰু ভাল হ'ব বুলি মানে আশা এটা কৰিছোঁ নিজেও হয়নে নহয় হয় হয় মানে ভিডিঅ' বনাই থাকিলে মানে উজ্জ্বলে বহুত লাজ কৰে আজি মাস্ক পিন্ধি লৈছে তো বহুত লাজ কৰে মানে নোলায় মানে তো আজি মানে মোৰ চাব পাৰে একদম কালাৰ চালাৰ লাগি আছে একদম আৰ্টিষ্ট ফিল হৈ গৈছে মানে কি ক'ম আৰু তো আৰু আজি সময়ো মানে একদম 4:30 বাজিলে আকৌ বেলেগ এখন স্কুলত আহিলোঁ তো খানা চানা খাই আহিলোঁ তো এইফালে ছাৰে মানে গ্ৰাফিক্স লগাব এখন তো মানে ফুলচান্দ কেজৰিৱাল খনিকৰ বিদ্যালয় এখন বেলেগ এখন LP স্কুলত আহি গ'ল মানে 3খন স্কুলত সোমাই আহিছোঁ আজি তো এইফালে এখন গ্ৰাফিক্স লগাব দেখাম বাৰু আপোনালোকক কেনেকৈ লগায় আৰু মই মানে এইফালে কিবা এটা লিখি আছোঁ আৰু ইয়াতো নিপুণ অসম বনাব লাগিব আৰু মানে চব স্কুলত এনেকুৱা হৈ আছে আৰু মানে স্কুলবিলাকত গুণ উৎসৱ আহি আছে ন সেইকাৰণে মানে চব খৰখাদা হৈছে চব স্কুলতে মানে সোমাব লগা হৈছে পেইণ্টিংবিলাক কৰিব লগা হৈছে আৰু মানে নিপুণ অসম লগতে এইবিলাক লগতো মানে খুব প্ৰয়োজনীয় হৈছে চবতে মানে কৰিব লগা হৈ আছে আৰু এইফালে এই মানে বৰ্ডখনৰ ওপৰতে পেষ্ট কৰি দিব এখন কি হয় ছাৰ এটা হ'ব শিক্ষাৰ লগো হ'ব শিক্ষাই এই পেঞ্চিলৰ লগোটো মানে দেখিছে আৰু বহুতে হ'ব শিক্ষাই লগোটো লগোৱাই দিয়া হ'ব আৰু মানে মই ভিডিঅ' বনাবলৈও এইকেইদিন বেছিকৈ টাইম পোৱা নাই সেইকাৰণে ভাবিলোঁ আজি ছবি অঁকা ভিডিঅ' এটা আগবঢ়াই দিওঁ বুলি চাইনবোৰ্ড পুৰা ৰেডি একদম গুণ উৎসৱৰ কাৰণে ফুলচান্দ কেজৰিৱাল খনিকৰ প্ৰাথমিক বিদ্যালয়
তো মই ছবি আঁকি ঘৰলৈ আহিলোঁ আৰু মানে এনেকুৱা হৈ আছে বৰ্তমান মানে এইকেইদিন মই মানে ছবি অঁকাৰ কাৰণে মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই ব্লগে বনাব পৰা নাই সেইকাৰণে মানে 5-6 দিনমান হ'ল চাগে মই ফেচবুকতো ভিডিঅ' আপলোড কৰা নাই আৰু ইউটিউবতো আপলোড কৰা নাই সেইকাৰণে ভাবিলোঁ আজি ব্লগ এটাই বনাই দিওঁ তো ভাবিছোঁ নেক্সট য'তে ছবি আঁকিবলৈ যাওঁ মই ব্লগ পাৰিলে মানে চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক মানে মই ঘৰতে এটা বস্তু দেখাই দিম মই মানে একুৰিয়ামটোত গছ মানে ৰুইছিলোঁ মানে সেই গছকেইজোপা এইজোপা দেখিছেনে প্লান কৰিছিলোঁ সেইজোপা দুজোপা ৰুওঁতে মানে এইফালে নিজে নিজে ওলাই গ'ল তাৰ ওপৰত ওলাই গৈছে একদম এতিয়া ধুনীয়াকৈ গছ মানে ভৰ্তি হৈ গৈছে একুৰিয়ামটোৰ ভিতৰত চাব পাৰে কিমান মানে ভাল লাগিছে দেখি কিনে পানীৰ ভিতৰতো মানে মই গছ ৰুইছোঁ আৰু তো যি কি নহওক ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা লাগিলে আপোনালোকে মানে কমেণ্ট বক্সত জনাব আৰু যদি কোনোবাই ছবি মানে কণ্টেক্ট কৰিব বিচাৰে ফেচবুকত দিয়া আছে কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব পাৰে আৰু নতুনকৈ যদি মোক দেখিছে কোনোবাই তেনেহ'লে মোৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব আৰু ইউটিউব চেনেলত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ